নমস্কাৰ, মই মঞ্জুল বৰা। দুটামান কথা মনত আহিল, সেই গতিকে ভিডিঅ'টো বনালোঁ। এতিয়া কথাটো হ'ল, হিন্দু সংকটত আছে নেকি? মানে হিন্দু খাত্ৰে মেহে যে কৈ থাকে নেতাকেইজনে, হিন্দু কিহৰ খাত্ৰা আছে, হিন্দুৱে ক'ৰ সংকটত ভুগি আছে মই ধৰিব পৰা নাই। ঠিক হিন্দু সংকটত আছে নে হিন্দুত্ববাদী নেতাকেইজন সংকটত আছে? যদিহে হিন্দু সংকটত থাকিল হয়, তেন্তে মই চাগৈ আজি এই ভিডিঅ'টো বনাব নোৱাৰিলোঁ হয়। হিন্দু কাৰ কাৰণে সংকটত আছে? মুছলমানসকলৰ কাৰণে। তো মুছলমানে মোক মাৰি পেলাই কাটি পেলাই একদম পিচ কৰি দিলে হয়, কিন্তু মই বাচি আছোঁচোন এতিয়ালৈকে। হিন্দু ক'ত সংকটত আছে? কংগ্ৰেছ চৰকাৰ যেতিয়া আছিল তেতিয়াও হিন্দু সংকটত নাছিল, তেতিয়াওতো বিন্দাছ আছিলোঁ আমি। আমাৰ ঘৰৰ ওচৰত যিমানবোৰ মানুহ আছে প্ৰায়বোৰ মানুহ আমাৰ মিক্স মানুহ, হিন্দু আছে, মুছলিম আছে, বিহাৰী, বঙালী, এভৰিথিং আছে। মই ধৰি লৈছোঁ মুছলিমক টাৰ্গেট কৰি লোৱা হয় পলিটিচিয়ানবোৰে। সেইকাৰণে কৈছোঁ, মুছলিমৰ পৰা মোৰতো একো প্ৰব্লেম হোৱা নাই। আৰু মোৰ যিমানবোৰ বন্ধু আছে তাৰে আধা সংখ্যক মুছলমান ল'ৰা হয়, মুছলমান ছোৱালী আছে। চ' তেওঁলোকে মোৰ ঘৰত আহি পেলাই মোৰ ভাতৰ কাঁহী টাঙি নিয়া নাই, নে মোৰ ঘৰত আহি পেলাই মাৰি থৈ গৈছে, একোতো মোক প্ৰব্লেম দিয়া নাই। প্ৰব্লেম যদি হৈছে পলিটিচিয়ানকেইজনৰ হৈছে, কাৰণটো তেওঁলোকে হিন্দু মুছলমান কৰি দুটামান ভোট পায়, নহ'লেতো নাপায়। কাৰণ যিখিনি সময়ত যিটো হ'ব লাগে সেইটো হৈছে। আৰু এইটো সময়ত ফ্লাইঅভাৰ হ'ব লাগে, পাৰ্ক হ'ব লাগে, কিবা টাৱাৰ কিবা কিবি হাবি যাবি বহুত কিবা কিবি। ত' এইবিলাক হৈছে চিম্পল। যোন চৰকাৰে নহওক কৰিবই লাগিব। টেক্স কি কৰিবলৈ লয়? ৰোড টেক্স লয়। গাড়ী কিনিলেও ৰোড টেক্স লয় আৰু টোল টেক্সো লয়। বস্তু কিনিলেও টেক্স লয় আৰু ইনকাম টেক্সো দিব লাগে। যদি টেক্সৰ ওপৰতে যদি দিয়ে আছোঁ চ' টেক্স কি কৰিবলৈ দিছোঁ? কাম কৰিবলৈ দিছোঁ নে নাই? কাৰো বাপেকৰ ঘৰৰ সম্পত্তি বিক্ৰী কৰি পেলাইতো কাম কৰা নাই, আমাৰ টকাহে কাম কৰিছে, ৰাইজৰ টকাৰে। চ' ইমান ডাঙৰ লেকচাৰ দি লাভ নাই। মুঠতে হিন্দু মুছলমান এইবোৰ এটা হ'ল এজেণ্ডা, এইটো এটা হ'ল আপোনাৰ ৰাস্তা ৱে। এইটোৰ পৰা এটা ইছ্যু বনাই, ইছ্যু লৈ পেলাই মানুহৰ মনত এটা বেয়া ভাৱ সোমোৱাই দিয়ে যে আজি হিন্দুৱে মোক কৰিছে, মুছলমানসকলক বেয়াকৈ সোমোৱাই দিছে মনৰ ভাৱ। আমাৰ কথা বেয়াকৈ কৈ, তেওঁলোকৰ কথা আমাৰ আগত কৈ পেলাই আমাক সোমোৱাই দিছে তেওঁলোকৰ প্ৰতি বেয়া ভাৱ, তেওঁলোকক ঘৃণা কৰিবলৈ। চ' মই মানুহ হৈ মানুহৰ দায়িত্ব পালন কৰিম নে হিন্দু মুছলমান কৰিম? ধৰ্ম এটাই আছে, সেইটো হ'ল মানুহৰ ধৰ্ম। প্ৰথম সেইটো পালন কৰিলে হ'ল। মানুহ আহিছে যেতিয়া মানুহ হৈ যাব লাগিব। নিয়ম কানুনটো পিছৰ কথা। কি কাৰোবাক জ্বলাই দিব, কাৰোবাক পুতি থ'ব, সেইটোতো পিছৰ কথা। কিন্তু কথাটো হ'ল মানুহ হৈ থাকিব লাগে, মানসিকতা চেঞ্জ কৰিব লাগে। পলিটিচিয়ানে আমাক লুটিপুটি খাই আছে, মানুহবিলাকে কিয় বুজি পোৱা নাই মই বুজি পোৱা নাই। অৰুণোদয় কিবা কিবি আঁচনি দি থাকিলেই এখন চৰকাৰ ভাল হৈ নাযায়। কি ক'ম, বুজি আছে আৰু কিছুমান বুজিও অবুজন হৈ আছে। এইটো 2026 চলি আছে, এইটো সময়ত হিন্দু মুছলমান, মাই গড। বেলেগ দেশ ক'ব পালেগৈ। আমাৰ এইখন ইণ্ডিয়াই এনেকুৱা এখন দেশ আছে যিখন একেই জেগাতে আছে, বাকী চেঞ্জ হৈছে, ৰাস্তা পদূলি চেঞ্জ হৈছে, কাৰোবাৰ ঘৰ চেঞ্জ হৈছে, ডাঙৰ অট্টালিকা হৈছে, BMW কিনিছে, মাৰ্চিডিছ লৈছে, কিন্তু এই মাইণ্ডটো আৰু এই মনটো ছেম 1990তে আছে। কি ক'ম এতিয়া, ক'লে বেয়া পাব। মানে মাইণ্ডটো অলপ চেঞ্জ কৰক, মানসিকতা চেঞ্জ কৰক। নিজৰ এটা বিবেক আছে ন, সেইটো ভাবক কোনটো কৰিলে শুদ্ধ, কোনটো কৰিলে অশুদ্ধ। সিমানখিনি আৰু, বেছি কথা নাজানো, তো কৈছোঁ আৰু। তো গুড বাই।